Hello everyone, welcome back to my channel. আজি আকৌ এটা ভিডিঅ' লৈ আহিছোঁ আপোনালোকৰ মাজলৈ। আজি ভিডিঅ'টো কি হ'ব সবে গম পাইছে এই থাম্বনেল দেখি। তো আজি যেহেতু কাতি বিহু সকলোৱে গম পায়, তো কাতি বিহু এটা ব্লগ বনাবলৈ ভাবিলোঁ। মানে মই বস্ত এলেহুৱা হয় মানুহজনী, ব্লগ বনাবলৈ একদম মন নাযায়, এডিট কৰিবলৈও মন নাযায়, তো কাৰণে নবনাওঁৱে। তো আজি বনাইছোঁ আৰু দিওঁ নে নিদিওঁ তাকো ঠিক নাই। যদি দিওঁ তেন্তে ভিডিঅ'টো চাব দেই। আৰু এতিয়ালৈকে যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু লাইক কৰিব, লগতে কমেণ্ট কৰিব আৰু লগতে শ্বেয়াৰ কৰি দিব আৰু ভিডিঅ'টো লাষ্টলৈকে চাব কিন্তু দেই। আৰু এতিয়া ভণ্টিয়ে মই চাকি জ্বলাব যাওঁ, তো ভিডিঅ'টো দেৰি নকৰি ষ্টাৰ্ট কৰি দিওঁ ব'লক। তো প্ৰথমতে সকলোলৈ কাতি বিহুৰ বহুত বহুত শুভেচ্ছা থাকিল। আৰু এতিয়া ভণ্টিয়ে মই চাকি জ্বলাবলৈ লৈছোঁ। মায়ে মানে জ্বলাব, মায়ে তুলসীৰ ওচৰত জ্বলাব আৰু পাকঘৰ জ্বলাব, বাকীখিনি ভণ্টিয়ে মই জ্বলাম। আৰু সেয়া এইটো ভিডিঅ'টো চাই থাকোঁ শেষলৈকে। ইয়াত পাতখন লাগিব নহয়, ওচৰলৈ আনাচোন। ৰ'বা তুমি এখন হেৰি নকৰিবা, লৈ মানে তেলখিনি পৰি যাব নহ'লে। এফালে দিয়ে ন, সৰি পৰিব নেকি, মোৰ ডাউটে আছে। এই গছ ৰৈ গৈছে। এতিয়া তুমি জ্বলাই ল, মই অলপ চিট জ্বলাম। মেচটো লৈ ল। এই জোনবাইটো ইমান ধুনীয়া লাগিছে। চাবা খালি হাতত লাগিব দেই। মোৰ প্ৰথমে কেতিয়াও নাজানো। এনেকৈ মেচ পাৰে নেকি? দিয়া মই মাৰি দিছোঁ দিয়া। ফাইনেলি জ্বলিলে ন কাঠিটো। এইখন ধৰাই দিয়া, মই জ্বলাম। এইখিনিতে সমান জেগাত থ'লে এইখিনিতে। বতাহ দি জ্বলিব ন, হেৰি দিয়া নাই। কুকুৰ আহিছে। কাতি বিহু কৰণী স্মেলটো ধুনীয়া। এইখিনিতে থৈ যাওঁ নেকি এনেকৈ? বতাহ দিলে আকৌ গাড়ী আহিছে। আকৌ বাৰীত দিব আছেই, ইমান গাড়ী থোৱা জেগাত দিব আছেই, আৰু গোহালিত, পাকঘৰত। হ'ল, চালনী ল'ব পাৰিবা নাই? ক'ত? পাণ গছৰ ওচৰত সেইখিনিত আছে নেকি? ক'ত? নহয় এইখিনিত, ৰ'বা। বোকাতে সোমাই গ'লো। দিয়াচোন। গুচিম ক'ত? তাতে বজি এতিয়া চাইডত ন, পৰি নাযাবি হা। এইখিনিতে জ্বলাই দিওঁ, নহ'লে ইফালে গৰু বান্ধিব নহয়।
চাইডে মোক কৈ দিলে হ'ল তেল লাগি গ'ল নেকি তাতে গুজি দিয়া কাবাৰ পৰুৱা নেকি পৰুৱাই হৈ গ'ল এতিয়া গোহালি লগতে সমান জ্বলা পাকঘৰত চাকি গছ মাকে দিম জ্বলাবলৈ ন এটা বেছি তেল হ'ব নেকি মায়ে প্ৰাৰ্থনা কৰি নেকি বেছি তেল হৈছে এই ওচৰত জানো নাই এই ওচৰত বেছি তেল হৈ আছে তো গাইজ আমাৰ চাকি জ্বলাই হৈ গ'ল আৰু এতিয়া পাকঘৰৰ গছ বাকী আছে মানে এই গছ মায়ে জ্বলাই দিব আৰু আমি দুজনীয়ে বাকীখিনি জ্বলালোঁ তো চাই থাকক আজি ভিডিঅ'টো শেষলৈকে ফুল পাবলৈ নিদিয়ে কি কথা শুনিলে বোলে কিবা গান চান এটা দি দিম মটে বদলে চকু জানা চাই পালি কোনে ডাঙৰটো ইডলি ক'ত আছে সেইটো মই খাম পইচানে নাই জানো ভাগ বগী মাই তই ইমানে বগী হৈছ তোৰ একদম গাইজ আমি এতিয়া লক্ষী পূজা খাই খাই ঘূৰি ফুৰিছোঁ দেই হাই ক'তো নাহাই এইটো মোৰ ভাইটি দেই ভাইটি ই মাত নিদিয়ে মুড নাই বাদ দে না তো এতিয়া আমি বা ঘৰলৈ গৈছোঁ মানে ফোন কৰি কৰি মাতি আছোঁ তোৰ কাৰণে দুটা দুটা লাইট ঘৰত আহি আমি ঘৰত আহি ঘুগুনি খাম আৰু ৰুটি খাম এইটো ৰাস্তা এইফালে পথাৰ দুইটা চাইডে পথাৰ আৰু এইফালে সেইফালে তো মই লক্ষী পূজা আৰু কাতি বিহু দুইটা ভিডিঅ' একেলগে লগ কৰি কিনে আপলোড কৰিম মানে নহ'লে এলেহুৱা মানুহ যেটো থাকি গৈছে তো কাৰণে মই একো দেখিয়ে পোৱা নাই মই এতিয়া পৰিম চাবি ৰাস্তাটোত ৰাতি খোজকাঢ়োঁতে মোৰ মানে খলা বামা থাকে ন ৰাস্তা হাবি মাজৰ ৰাস্তাটো খলা বামাৰ কাৰণে য'তে ত'তে ভৰি দি পাওঁ মই তো সেয়াই আৰু আজি মাইকৰ আমাৰ শুনি আছোঁ চাগে ভাগৱত পঢ়ি আছে মন্দিৰত বহুত সৰুকৈ উঠিব মানে তো সেইফালেদি যাম চাগে যাওঁতে চাই যাম আৰু এনেই এপাক ৰাস্তাই তো সেয়াই আজি ভিডিঅ' তো চাই থাকক শেষলৈকে ভিডিঅ'টো দুদিন ভিডিঅ' একেলগ কৰি দিম একদম এসপ্তাহৰ পিছত এটা ভিডিঅ' কৰিছোঁ আকৌ কাতি বিহুতে এসপ্তাহ হৈ গ'ল ন যোৱা তো এসপ্তাহ হৈ গ'ল কাতি বিহু যোৱা তো লক্ষী পূজা আৰু কাতি বিহু দুইটা মিলাই কিনে আপলোড কৰিম চাব দেই আৰু মৰম দিবা আৰু আমাৰ বাঘৰ যিহেতু মানে গাঁৱতে ওচৰতে তো খোজকাঢ়ি আহিব পাৰি 5 মিনিটৰ বাট আৰু সিহঁতৰ ঘৰলৈ যাওঁতে ইয়াত ধুনীয়া নামঘৰ এভাগ পাৰ হৈ যায় একদম বহুত ধুনীয়াকৈ গেটখন বনালে মানে এয়া মানে ৰাইডিঙীয়া বামুণগাঁও পুৰণা নামঘৰ আৰু আমাৰ যিটো নামঘৰ সেয়া নতুন নামঘৰ আৰু এয়া পুৰণা নামঘৰ একদম বহুত ধুনীয়াকৈ বনালে মানে তো সিহঁতৰ ঘৰ পাই কিনি দেখাম সিহঁতৰ ঘৰত কি খাওঁ কি কৰোঁ চাই থাকক ভিডিঅ'টো আমাৰ লক্ষী পূজা এয়া খানা আৰু ইয়াৰ ভাগৰ এয়া আৰু এয়া খাই আমি খতম কৰিলোঁ আমি পাহৰি গ'লোঁ যে আমি ব্লগ বনাই আছিলোঁ এতিয়া মই খাম এয়া এইখিনি মই গোটেইখিনি খাব নোৱাৰোঁ ঐ এইবোৰ ল সেয়া ঘিউ অলপ ঢালি দেব ভাতিত চুনবা একদম গোল হৈ গ'ল
আমি ঘৰ পাইছোহি আৰু অলপ বাকী আছে ঘৰ পাইছোহি আৰু অলপ বাকী আছে ৱাও এটা কুকুৰৰ চকুকেইটা বেয়া জ্বলি গৈছে চা আকৌ গাইজ আজি আমি ৰুটি খাম তোৰ কাৰণে ৰুটি বেলি আছোঁ পুৰা এতিয়া লাডু কৰি আছোঁ তাৰপিছত আৰু যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰে তো প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰি দিব লাগি ধৰিছে তো আমাৰ ৰুটি ঘুগুনি হৈ গ'ল এফালে ঘুগুনি এফালে ৰুটি আৰু এয়া চাটনি বনালোঁ তো সেয়াই আৰু আজি লক্ষী পূজা বুলি